Okay friends, তো আমাৰ শেফে মোক এই কাপ ধুনীয়া চাউ বনাই দিছে দেই, অদ্ৰক वाली চাই মই শিকাই দিছোঁ। এয়াও আজি তাই ফোকাছে হোৱা নাই। এই কাপ চাউ আজি তাই ফাৰ্ষ্ট টাইমে বনাইছে। চাহ কেতিয়াও বনোৱা নাছিলে, ৰঙা চাহ বনাইছিলে নেকি, কিন্তু গাখীৰৰ চাহ কেতিয়াও বনোৱা নাই। মই শিকাই দিলোঁ, একদম কি ধুনীয়াকৈ বনাই দিছে আদা চাদা দি পেলাই। ভাল লাগি গৈছেগৈ। তাই গ'ল এটা ভিতৰত খেলিবলৈ নাযাওঁ বোলে, অকণমান বোলে ভিতৰত ৰেষ্ট লওঁগৈ। মানে স্কুলৰ পৰা অহাৰ পৰা ভাতকেইটা খালে, ভাতকেইটা খোৱাৰ পিছৰ পৰাই মোক কৈছে তুমি সেই বেডৰুমত যোৱা, তুমি শোৱাগৈ যোৱাচোন, মই ভণ্টিক চম্ভালিম, ভণ্টিৰ লগত বোলে মই কিবা বনাম। তো সেই নহয় বাইদেউ ইয়াতে আছে, চাউণ্ড কৰোঁতেহে গম পাইছোঁ, মই ভিতৰত আছোঁ বুলি ভাবিছিলোঁ। তাৰপিছতে সেই কি বনাইছে কি নাই মই সেই আহি পেলাই দেখিলোঁ কাষ্টাৰ্ডটো বনালে, কাষ্টাৰ্ড পুডিং। আৰু তাৰপিছতে এতিয়া চাহকাপো বনাই দিলে। কি হ'ব, ৰন্ধা মেলাত বহুত চখ, কিন্তু সঁচাকৈ কৈছোঁ পঢ়াটো অকণমান তেতিয়া মানে হেৰি হৈ যায় নেকি, অকণমান নেগলেক্ট কৰা হয় এই বেলেগ বস্তুত চখটো আহি গ'লে। মানে হয়নে নহয় ক'বচোন আপোনালোকে? মোৰ তেনেকুৱা লাগিছে, মোৰ ফিল হৈছে মানে এনেকুৱা। মোৰ বেটেৰী আকৌ ঢিপ ঢিপ মাৰিলে। এই কেমেৰাটো মানে নহয় কিমান চাৰ্জ যে দিওঁ নহয়, দিনটো ব্লগ ষ্টাৰ্ট কৰিলেই বেটেৰীটো নাইকিয়া হৈ যায়, একদম গৈছে মানে কেমেৰাটো। কেতিয়া যেন নতুন কেমেৰা এটা ল'ব পাৰিম আৰু। এইটো কোন আহিলে চাওক ফ্ৰেণ্ডছ, চামা এইফালে। হাই ফ্ৰেণ্ডছ কোৱা। মই শুই উঠি গ'লো, কোৱা। তোমাক কোনে শুৱাই দিছিলে মা? হাঁহিবা হাঁহিবা শুৱাই দিছিলে, ঐ ঐ ঐ ঐ কৰি শুৱাই দিছিলে। হাঁহিবা তোমাৰ কাৰণে কি বনাইছে জানা? জানা কি বনাইছে? কি বনাইছে? মেগী। মেগী বনাই যে হাঁহিয়ে, সেইটো কাৰণে মেগী নহয়। আজি হাঁহিবাই তোমাৰ কাৰণে বনাইছে কাষ্টাৰ্ড। খাবা তুমি? ফ্ৰিজত থৈ দিছে, খাবা? ঠাণ্ডা ঠাণ্ডা কুল কুল হৈ আছে, হ'ব? খাবা দেই। আইচক্ৰীম, আইচক্ৰীম ক'লে খাব মানে। আৰে এইটো লাগি যাব মা। হাঁহিবা ক'ত গ'ল চোৱাচোন, যোৱা। হাঁহিবা ক'ত গ'ল? আচ্ছা আচ্ছা, হাতখন আঁতৰাই দিয়া, চেপিব। কি হ'ল আকৌ, কি হ'ল? পেন পেনাইছা কেলে? টোপনিৰ পৰা উঠি আহিছে নে পেন পেনাইছে? উঠো 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 উঠো। বাণীটো এটা কিবা আছে, মোক মানে হেৰি বহি থকা দেখিব নোৱাৰে তাই। মই বহি থাকিলে তাই মোক উঠা। উঠিলোঁ উঠিলোঁ, ৰ'বা এহঁতক ফুচলাই মেলি লওঁ। বাণী কি খাইছা? কি খাইছা? কি হয় এইটো? ইস 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 ইস, কি খাইছা? আইচক্ৰীম। আইচক্ৰীম খাইছা? গুড মৰ্ণিং। গুড মৰ্ণিং নহয়, গুড আফটাৰনুনে হয় আৰু। ব্লগটো মই ষ্টাৰ্ট কৰিছিলোঁ পৰহি, আৰু তাৰপিছত কালি গোটেই দিনটো মই ব্লগ নকৰিলোঁ। মোৰ কিবা মন নগ'ল কৰিবলৈ, ইমান বেছি পোহৰ। কালি মনে নগ'ল কৰিবলৈ। তো আজিতো ভাবিছোঁ আজি কৰিবই লাগিব, নহ'লে ব্লগটো ক্ল'জ কৰিব আছে ন। আৰু আজি কালি ৰাতি আচলতে জয় কেইটা 12টা 12:30 1টামান বজাত ঘৰ আহি পালেহি। সি শুওঁতে শুওঁতে প্ৰায় 3টামানে বাজিলে। তো আজি সেইকাৰণে শুই উঠা দেৰি, জয়ৰে দেৰি। মই অৱশ্যে সোনকালে উঠি মেলি হাঁহিক সেয়ালৈও পঠিয়ালোঁ, স্কুলো পঠিয়ালোঁ। হাঁহি ইয়াতে এতিয়া এনেই পৰি আছে। আৰু আনহাতে সেউৱা চাওক, কাপোৰৰ বাহাৰ চাওক, এইবোৰ জাপিব লাগিব। কিমান জাপিম, কাপোৰ ক'ৰ পৰা ওলাই মই বুজি নাপাওঁ আৰু। নবানো কাপোৰ ক'ৰ পৰা ওলাই মা? তাই কাপোৰটো মেলি দেখাই দিছে, দাঙি দেখাই দিছে। তো সেয়াই, জয় আহিলে যিহেতু, গতিকে আজি বনি আছে ঘৰত মাটন। ৰ'ব মই জয়কো দেখাওঁ। পূজা চূজা কৰি মেলি আহি গ'ল, তাৰ প্ৰসাদ লৈ আহিছে, সকলোকে দিব লাগিব। এয়া জয় বনাই আছে মাটন, ইমান গৰম। এই হৈ গ'ল মাটন। বেলেগ বেলেগকৈ বনাব লাগে, ইয়াতে আচলতে হাঁহিৰ কাৰণে বিনা জ্বলাত বনাই আছিলে।
জ্বলা নিদিয়াকৈ আৰু এয়া জ্বলা দি পেলাই আমালৈ বনাই আছে তো সেনেকুৱা কথা আৰু আনহাতে আজি হৈছে ৰক্ষা বন্ধন গতিকে সকলো দাদা ভাইটি সকলোকে মই মোৰ তৰফৰ পৰা ৰক্ষা বন্ধনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ যাতে আপোনালোকে সকলো বায়েক ভনীয়েক সকলোকে মানে প্ৰটেকশ্যন দিব পাৰে ভগৱানে যাতে আপোনালোকক ইমান শক্তি দিয়ে যাতে আপোনালোকে আমাক প্ৰটেক্ট কৰিব পাৰে তো সেয়াই বাকী আৰু কি আৰু একো নাই আজি ৰাখি বান্ধিবলৈ প্ৰত্যেক বছৰৰ দৰে আজিও আমি যাম মাইনাবাহঁতৰ ঘৰলৈ যিহেতু হাঁহিহঁতে অভিক সৰুৰ পৰাই ৰাখি বান্ধি আহি আছে গতিকে হাঁহি সদায় এক্সাইটেড অভিদাদাক ৰাখি বান্ধিবলৈ হয়নে বাণীয়ে যোৱা বছৰ বান্ধিছিলে কিন্তু তাই যোৱা বছৰ নাজানিছিলে হৈ গ'ল ফিনিছ এইবিলাক গোটেই পেলালা গতিকে এই বছৰটো তাই ডাঙৰ হৈছে অকণমান ৰাখিটো বান্ধিব চানিব পাৰিব আপুনি কিন্তু আমাৰ ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰক নহ'লে ঘোঁৰাপাক আহিব কি ঘোঁৰাপাক আৰু বাকো আহিব বাক এইও কিবা এটা ক'ব এতিয়া আহিছে ক'বলৈ ৰেড হৈ গৈছে ন কিবা কৈছে তো ঠিক আছে আবেলিলৈ তেতিয়াহ'লে এতিয়া লাঞ্চ কৰিম আমি হৈয়ে গ'ল কি হ'ল মা বাণীকো খুৱাই ল'ম বাণীৰো খানাটো মই বনাই দিলোঁ পুতুককৈ হৈ গ'ল সেয়াও এতিয়া তাইক অকণমান সেই আইচক্ৰীমটো দিছিলোঁ খাই ল'বলৈ আৰু বাছ আবেলিকৈ আকৌ লগ পাম আমি যেতিয়া ৰাখি পিন্ধিবলৈ মানে পিন্ধাবলৈ যাবলৈ ৰেডি হ'ম তেতিয়া আপোনালোকক লগ পাম গুড ইভিনিং ফ্ৰেণ্ডছ চ' এতিয়া 7:30 হ'ল আমি ৰেডি হৈ বহি আছোঁ মানে হেৰি কৰিবৰ কাৰণে যাবৰ কাৰণে তো সেয়াই যাওঁ গৈ পেলাই ৰাখি পিন্ধাব এহেঁত দুজনীয়ে আৰু তাৰপিছত সোনকালে যিমান পাৰোঁ সোনকালে ঘূৰি আহিম আৰু অৱশ্যে এটা ভাল যে দেৰি হ'লেও কোনো কথা নাই কাৰণ কাইলৈ ছানডে হয় কাইলৈ হাঁহিৰ স্কুল নাই গতিকে চিন্তা নাই আৰু বাই দ্য ৱে আগৰ ভিডিঅ'কেইটা চাই পেলাই বহুতে সুধি আছে যে লিণ্ডা কি হ'ল লিণ্ডা আকৌ গ'লগৈ নেকি লিণ্ডা আচলতে পাৰ্মানেণ্টলি অহাই নাছিলে আমাৰ ঘৰলৈ তাই আগৰ ঘৰত যেতিয়া য'ত কাম কৰিছিলে তাতে তাই ইমান কাম কৰি ভাল নাপালোঁ বুলি কৈছিলে সেই গতিকে তাই এৰি পেলাই মানে দুদিনমান ঘৰতে আছিলে আৰু ইন দ্য মিন টাইম তাই যেতিয়া গম পালে যে আমাৰ ঘৰতো কোনো নাই তাই কৈছিলে যে মই ইয়াতে আহি যাওঁ কেইদিনমান আপোনালোকৰ ঘৰতে থাকি মই বেলেগ ক'ৰবাত যদি মানে বিচাৰিম আৰু বেলেগ ক'ৰবাত যদি পাওঁ তেতিয়াহ'লে তালৈ যামগৈ আৰু বেলেগ ক'ৰবালৈ কিয় যায় আপোনালোকে সেইটোও মোক সুধি থাকে আচলতে চাওক ফাৰ্ষ্ট টাইমটো তাই আমাৰ মই আগতে কৈছিলোঁ এটা ভিডিঅ'ত যে ইমানটো এটা কণ্ট্ৰেক্ট থাকে যে ইমান বছৰৰ কাৰণে আহিছোঁ বা ইমান বছৰৰ কাৰণে কাম কৰিবলৈ এনে সাধাৰণতে 1 বছৰৰ কাৰণে আহে তো লিণ্ডাইটো আমাৰ ঘৰত প্ৰায় 1.5 বছৰমানেই কাম কৰিলে আৰু তাৰ উপৰি কি হয় মানে আমাৰ ইয়াত আৰু থাকিব পাৰিলে হয় কিন্তু কথাটো হৈছে যে তেওঁলোকৰ চেলেৰিটো খুব বেছি হয় ঠিক আছে তো তেওঁলোকে অকণমান মানে হাই চেলেৰি বুলিয়ে ক'ব পাৰি আৰু যেতিয়া তেওঁলোক থাকি যায় ধৰক তেতিয়াহ'লে অন্য ক'ৰবালৈ গ'লে মানে তেওঁলোকৰো মানে এক্সপেক্টেশ্যনটো আৰু অকণমান হাই হয় আৰু আমি ধৰক এতিয়া 1.5 বছৰে পাৰিলোঁ আৰু সিমানখিনি দিবলৈ ইমানো আমি এফৰ্ড কৰিব নোৱাৰোঁ তেওঁক দি থাকিবলৈ তো তেওঁ এতিয়া চেলেৰিটো হাই হৈছে যেতিয়া তেওঁ তেতিয়াহ'লে এনেকুৱা হাই চেলেৰি দিব পৰা মানুহো আছে গতিকে যোনে তেওঁক দিব পাৰে তেওঁ তাহাঁতৰ ঘৰলৈ ডেফিনেটলি যাব কাৰণ চবেইতো বিচাৰে অকণমান বেছি পইচাত কাম কৰিবলৈ যদি আমি ধৰক সিমান পইচা দিব পাৰিলোঁ হয় তেতিয়াহ'লে ডেফিনেটলি বোধ হয় থাকিলে হয় তেওঁ কিন্তু আমি নোৱাৰিছোঁ ইমান পইচা দিবলৈ মানে যিমানটো এতিয়া দি আছিলোঁ সিমানটোৱে আমাৰ কাৰণে মানে বহুতেই হয় আৰু আমি সিমানো নোৱাৰোঁগৈ তো তেনেকুৱা কথা তো এতিয়া তেওঁ আনৰ ঘৰলৈ গ'ল আমাৰ ইয়াতে ধৰক কেইদিনমান থাকি পেলাই তেওঁ জব এটা বিচাৰি আছিলে বেলেগত হাই চেলেৰি পোৱা তো তেওঁ ইয়াতে সেই আৰু কেইদিন 10-15 দিন থাকি দিলে যেতিয়ালৈ পোৱা নাছিলে তো যেতিয়া পালে তেওঁ তেতিয়া গ'লগৈ আৰু ইয়াতে এনেকুৱা নহয় যে তেওঁ আমাৰ ইয়াতে মানে এনেই কৰি দিছিলে 10 টোমত চেলেৰি মানে সেই 10-15 দিনৰ চেলেৰি লৈছে তেওঁ লৈ পেলাই তেওঁ এতিয়া বেলেগলৈ গ'ল বেলেগত আমাতকৈ বেছিকৈ মানে চেলেৰি দিয়া মানুহ ওলালে তো তেওঁলোকৰ প্ৰয়োজন হৈছিলে কাৰণে তেওঁক বেছিকৈ চেলেৰি দি পেলাই নিছে আৰু তো যোনে বেছিকৈ পইচা দিব ডেফিনেটলি মানুহ তালৈ যাবই তো তেনেকুৱা কথা হ'ল সেয়াই এতিয়া
তাই তাতে ভালকৈ কাম কৰি আছে আৰু আমি ইয়াতে আৰু বিচাৰি আছোঁ পাইছোঁ মই ঘপককৈ আচলতে মোক বহুতে মেছেজো কৰে DMও কৰে কিন্তু চাওক মই তেনেকৈ মানুহ মেছেজ DMৰ পৰা মই তেনেকৈ মানুহ নলওঁ মই নিজে মোৰ যেতিয়া নিজৰ মনৰ ছেটিছফেকশ্যন হ'ব মই তেনেকৈহে মানুহ লওঁ তো সেনেকুৱা কথা ঠিক আছে এতিয়া বাণীও একদম কান্দি কান্দি আহিছে ৰেডি হৈ গ'ল তাইও ধুনু লাগিছে বাণী চাওঁ ড্ৰেছটো দেখাই দিয়া পোজ দি দিয়া মা এনেকৈ কঁকালত হাত দি পোজ দি দিয়া মাম্মা এনেকৈ আৰু এইফালে হাঁহিও ৰেডি হৈ গ'ল হাঁহিক চুলিখিনি ইমান ধুনীয়াকৈ মই বেনি গাঁঠি পেলাই হেৰি কৰি দিছিলোঁ বাণী একদম টানি খুলি দিলে জানেনে বাণী বহুত বেছি উৎপতীয়া কি লাগে তাতে একো নাই বাণী তো ৰ'বা মই ক্ল'জ কৰি লওঁ তো ঠিক আছে ফ্ৰেণ্ডছ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আমি এতিয়া ওলাই দিম আৰু পুনৰ লগ পাম অন্য এটা ব্লগত তেতিয়ালৈ হাঁহি থাকিব ফুটি থাকিব বাই বাই